মই হেপেনেছ স্বপ্নালী ব্লগ আশা কৰোঁ সকলো বহুত বেছিয়ে ভালে আছে আৰু মোৰ বহুত বেছিয়ে ভাল। আজি ভিডিঅ'টো মই এনেকুৱা এটা জেগাত যাম ভাবিলোঁ আপোনালোক সকলোকে দেখাওঁ, বহুত বেছিয়ে ভাল পাব। আৰু মানে মই এতিয়া মানে ৰেডি হোৱা নাই, ৰেডি হৈ কিনে আপোনালোক সেই জেগাটোতে মই লগ পাই আছোঁ। ভিডিঅ'টো একেলগে চাই থাকিব আৰু যদিহে ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। চাই থাকিব ভিডিঅ'টো। ফাইনেলি ভিতৰত গৈ লগ পাইছোঁ আপোনালোক সকলোকে। ভিডিঅ'টো চাই থাকিব। এইখন হৈছে মেইন গেট, এইপিনে ভিতৰত সোমাই যাব লাগে। ইয়াতে দেখিছে কিছুমান গছ আছে এনেকৈ বহুত বেছিয়ে ভাল লাগে। ৰিজৰ্ট বুলি লিখা আছে আৰু চাইডৰ ভিডিঅ'টো। এইটো হৈছে ভিতৰৰ পৰিৱেশ, এনেকৈ পুখুৰীও আছে ইয়াতে ধুনীয়া। ইয়াতে বাহিৰত মানুহবিলাক বহিব পাৰে আৰু ভিতৰত হোল এটাও আছে। এনেদৰে ইয়াতে বহি কিনে নেচাৰেল হাৱাটো পোৱা যায়। দেখিছে পুখুৰী হয়, বহুত বেছি ভাল লাগিছে। এইটো বাহিৰৰ চাইটো অকণমান দেখাই দিছোঁ। বহুত বেছি ভাল লাগিছে বাহিৰৰ পৰিৱেশটো। এই বাচ্চাবিলাক খেলিব পাৰে মানে এনেকৈ বনাই দিছে। বাচ্চাবিলাক ইভিনিং টাইমত আহি ইয়াতে খেলিব পাৰিব, পাৰ্ক টাইপ বনাই দিছে। এইবিলাক হৈছে কটেজ, মানে ইয়াতে মানুহে থাকিব পাৰে। কোনোবা দূৰৰ পৰা আহিলে ইয়াতে ৰুম লৈ থাকিব পাৰিব। মানে ঠাইটো বহুত বেছিয়ে ভাল লাগে। একোলেনৰ ওচৰতে হয়, একোলেন পাবই নালাগে। ইয়াতে বহি কিনে খাব পাৰি। এইটো হল্ড হয় ঘৰৰ আৰু বাহিৰত। এইটো হৈছে বাহিৰৰ পৰিৱেশ, এখন ফিল্ড হয়, ইয়াতে খেলা ধূলা কৰিব পাৰে। এৰিয়াটো বহুত ডাঙৰ হয়, মানে ইয়াতে গাড়ী পাৰ্কিং কৰিব পাৰি। গাইজ এখন আছে ৰাণীত হয় এখন ৰিজৰ্ট। আহিব সকলোৱে, বহুত বেছি ভাল লাগে এখন ৰিজৰ্টত আহি। এইবিলাক কটেজ হয়, কটেজবিলাকৰ দাম আছে 3,500 কৰি লয়। আহিব সকলোৱে। ইয়াতে খোৱা সকলোবিলাক পায়। আহিলে হ'ল। দেখিছে কি ধুনীয়া চিনাৰীটো, সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে। দেখিছে এনেদৰে আহিব, বহুত বেছি ভাল লাগে। এয়া আহি গ'ল ফাইনেলি লাঞ্চ। এয়া দেখিছে নান ৰুটি, চিকেন কাৰী, মটন কাৰী। এয়া খাই লৈ লগ পাইছোঁ। এতিয়া খোৱা লোৱা হৈ গ'ল, অকণমান পিছত যামগৈ। দেখিছে খোৱা হৈ গ'ল ফাইনেলি। ফিনিছ কৰি খালোঁ। চাই থাকিব। আপোনালোক ধুনীয়াকৈ পৰিৱেশটো দেখালোঁ ৰিজৰ্টখনৰ। চাৰিওপিনে থকা গছ গছনি, কটেজ এইবিলাক গোটেইখিনি আপোনালোক দেখালোঁ। কেনেকুৱা লাগিলে চাই কিনে মোক জনাব ভিডিঅ'টো। আকৌ নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আকৌ মই ইয়াৰ পৰা ইমানে টেষ্টি হৈছে খানাটো, যাৰ কাৰণে ঘৰলৈও পেকিং লৈ ল'লোঁ। এতিয়া ঘৰলৈকে যাওঁ। ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ছাবস্ক্ৰাইব কৰি দিব।